নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই এজ হকে তোমালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজিৰ এই ভিডিঅ'খনত আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ইংৰাজী পাঠ্যপুথিখনৰ চেপ্টাৰ নম্বৰ 6 অৰ্থাৎ তেনালী ৰামাজ উইথ এই পাঠটোৰ বাকি থকা এক্সাৰসাইজ কেইটা মই আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'খন স্কিপ নকৰি সম্পূৰ্ণ চাই যাবা আৰু যদি কিবা ঠাইত কিবা অসুবিধা পোৱা তোমালোকে মোক কমেন্টত জনাই দিবা। আৰু যিসকলে মোৰ আগৰ ভিডিঅ'খন চোৱা নাই তেওঁলোকে প্লে লিষ্টত গৈ আগৰ পাঠখিনি চাবা। যিয়ে নহওক আহাচোন আমি দেৰি নকৰি আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ। আজি আমাৰ বিৰ পৰা ষ্টাৰ্ট হ'ব, অৰ্থাৎ আমাৰ এই নম্বৰৰ যিকেইটা এক্সাৰসাইজ আছে অৰ্থাৎ কোৱেশ্চন এনসাৰ বিলাক আলোচনা হৈ গৈছে আগৰ ভিডিঅ'ত। এতিয়া আমি বিৰ পৰা আলোচনা কৰিম, অৰ্থাৎ বি নম্বৰত আছে ৰাইট ট্ৰু অৰ ফলছ, অৰ্থাৎ সঁচা নে মিছা আমাক লিখিবলৈ কৈছে। আৰু ইয়াত 1 নম্বৰত দিয়া আছে তেনালী ৰামা ৱাজ এ উইটি পাৰ্চন, অৰ্থাৎ উইটি ক'বলৈ গ'লে আমাৰ তীক্ষ্ণ বুদ্ধি সম্পন্ন যিসকল মানুহ আছে তেওঁলোকক কি বুলি কোৱা হয়, উইটি বুলি কোৱা হয়। অৰ্থাৎ তীক্ষ্ণ বুদ্ধি সম্পন্ন এই উইটিটোৰ মানে তীক্ষ্ণ বুদ্ধি সম্পন্ন, আৰু সেইটোকে কোৱা হৈছে যে তেনালী ৰামা ৱাজ এ উইটি পাৰ্চন, অৰ্থাৎ তেনালী ৰামা এজন কি আছিল, তীক্ষ্ণ বুদ্ধি সম্পন্ন এজন মানুহ আছিল। পাৰ্চন মানে মানুহ। এইটো আমাৰ কি বুলি কি হ'ব, এইটো আমাৰ হ'ব ট্ৰু, অৰ্থাৎ সঁচা। তেনালী ৰামা এজন কি আছিল, বৰ বুদ্ধিয়ক বা বুদ্ধিমান মানুহ আছিল। ইয়াত আছে দি টু থিপছ মানে হৈছে চোৰ, অৰ্থাৎ চোৰক কি বুলি কোৱা হয়, থিপ বুলি কোৱা হয়। যে টু থিপছ ৱেৰ ভেৰি ইণ্টেলিজেণ্ট মানে হৈছে বৰ বুদ্ধিমান। যে কি কৈছে যে চোৰ দুজন বৰ বুদ্ধিমান আছিল। দি টু থিপছ ৱেৰ ভেৰি ইণ্টেলিজেণ্ট, এইটো আমাৰ কি হ'ব ফলছ, অৰ্থাৎ চোৰ দুজন বুদ্ধিমান নাছিল। 3 নম্বৰত আছে দি কিংডম মানে হৈছে আমাৰ ৰাজ্য কি বুলি কোৱা হয়, কিংডম বুলি কোৱা হয়। যে দি কিংডম অফ বিজয়নগৰ ৱাজ লোকেটেড ইন অন্ধ্ৰ প্ৰদেশ, যে যিখন বিজয়নগৰ ৰাজ্য আছে সেইখন ক'ত অৱস্থিত, এইটো হৈছে অন্ধ্ৰ প্ৰদেশত। এইটো আমাৰ কি হ'ব ট্ৰু, যে আমাৰ বিজয়নগৰখন অন্ধ্ৰ প্ৰদেশত অৱস্থিত, অৰ্থাৎ লোকেটেড মানে কি অৱস্থিত। দি এইটো আমাৰ হ'ব আস্থা দিগ্গাজাজ, এইটো মনত ৰাখিবা স্পেলিংটো আস্থা দিগ্গাজাজ, ASTA আস্থা DIGGA দিগ্গাজাজ, আস্থা দিগ্গাজাজ। আৰু এইটোৰ অৰ্থ হৈছে অষ্টকবি। যে ইয়াত কৈছে দি আস্থা দিগ্গাজাজ ৱাজ এ গ্ৰুপ অফ 18 পয়েটছ মানে হৈছে কবিসকল। অৰ্থাৎ এইটো কৈছে যে আস্থা দিগ্গাজাজটো হৈছে কি, যে 18জনীয়া এটা কবিৰ দল। এইটো আমাৰ কি হ'ব ফলছ। 5 নম্বৰত আছে তেনালী ৰামা থ্ৰু এ বক্স ফুল অফ প্ৰিচিয়াছ জুৱেলছ ইনটু দি ৱেল, অৰ্থাৎ এইটো কৈছে যে তেনালী ৰামে বহুমূলীয়া মণিৰে ভৰা বাকচ এটা কি কৰিছিল, কুৱাটোত পেলাই দিছিল। যে তেনালী ৰামে বহুমূলীয়া মণিৰে ভৰা বাকচটো কি কৰিছিল, কুৱাত পেলাই দিছিল। এইটো আমাৰ হ'ব ফলছ, যিহেতু বহুমূলীয়া বাকচ তেওঁ কুৱাত কোনেও নেপেলাব, কাৰণ তেনালী ৰামা যিহেতু এজন উইটি পাৰ্চন আছিল, তেওঁ কেতিয়াও এইটো ভুল নকৰিব। ইয়াত 3 নম্বৰত আছে ফিল ইন দ্য ব্লেংকছ, অৰ্থাৎ জানাই যে এইটো আমাক খালী ঠাই পূৰ কৰিবলৈ কৈছে। যে ইয়াত আছে তেনালী ৰামা হেজ বিকাম এ ডেছ নেম, অৰ্থাৎ এইটো আমাৰ কি হ'ব হাউচ হোল্ড মানে হৈছে ঘৰুৱা নাম, অৰ্থাৎ ঘৰুৱা। হাউচ হোল্ড মানে হৈছে কি ঘৰুৱা। যে তেনালী ৰামা হেজ বিকাম এ হাউচ হোল্ড নেম, যে তেনালী ৰামাৰ নামটো কি হৈছিলে ঘৰুৱা নামত মানে ঘৰুৱা নাম হৈ পৰিছিল। যে এইটো আমাৰ এটা গ'ল। আৰু 2 নম্বৰ আছে ইনফেক্ট মানে হৈছে আচলতে দি বক্স ৱাজ ডেছ, এইটো হ'ব এমটি, অৰ্থাৎ ইয়াত আচলতে বক্সটো কি আছিল এমটি আছিল, মানে খালী আছিল। 3 নম্বৰ আছে দি টু থিপছ ৱেৰ, যে চোৰ দুজন কি আছিল ইন গ্ৰীড মানে হৈছে লভ,
আৰু ইয়াত আমাৰ হ'ব এক্সাইটেড যে ইয়াত হ'ব দি টু থিপস ওয়ার এক্সাইটেড ইন গ্রিড যে চৰ দুজন কি আছিল লভত উত্তেজিত হৈ পৰিছিল 4 নম্বৰ আছে তেনালি এণ্ড হিজ ওয়াইফ অৰ্থাৎ তেনালি আৰু তাৰ ঘৈণীয়েক হেড এ ভেৰি পিসফুল ড্যাশ এইটো আমাৰ হ'ব স্লিপ যে তেনালি আৰু তেওঁৰ পত্নীৰ টোপনিটো কি আছিল বৰ শান্তিপূৰ্ণ হৈ পৰিছিল আৰু এইটো আমাৰ গল এতিয়া আমাৰ আহিব ডি নম্বৰ যে চুজ দা ৰাইট অপশনস অৰ্থাৎ ইয়াত আমাৰ দুটাকে অপশন দিয়া আছে তাৰে ভিতৰত যেটো আমাৰ শুদ্ধ হ'ব সেই অপশনটো ইয়াত বহুৱাব লাগিব ইয়াত এক নম্বৰ আছে তেনালি ৰামা ওয়াজ ভেৰি আমাৰ এইটো কি হ'ব জানাই অলৰেডি পাই আহিছা এইটো আমাৰ হ'ব ইন্টেলিজেন্ট যে দুটাৰ ভিতৰত কোনটো আমাৰ হ'ব ইন্টেলিজেন্ট অৰ্থাৎ বুদ্ধিয়ক ইট ওয়াজ এ ড্রাই ইয়াত আছে সামাৰ আৰু উইন্টাৰ ইয়াত আমাৰ কি হ'ব সামাৰ অৰ্থাৎ শুকান গ্ৰীষ্মকাল আছিল তাৰ পিছত 3 নম্বৰ আছে দি টু থিপস ৰিয়েলাইজড মানে অনুভৱ কৰা যে চৰ দুজন অনুভৱ কৰিছিল দেয়াৰ যে সিহতৰ ইয়াত আছে এটা ফুলিশনেস আৰু এটা আছে ইন্টেলিজেন্স যে ফুলিশনেস মানে হৈছে মূৰ্খতা যে তেওঁলোক যে মূৰ্খ আছিল তেওঁলোকে কি কৰিছিল এইটো ৰিয়েলাইজ কৰিব পাৰিছিল ইয়াত 4 নম্বৰ আছে তেনালি ৰামা ওয়াজ এ পয়েটনেস আমাৰ এইটো কি হ'ব পয়েট যে তেনালি ৰামা এজন কি আছিল কবি আছিল আৰু ই নম্বৰত আছে ৰাইট antonyms of the following words যে তলত দিয়া শব্দবোৰ বিপৰীত শব্দবোৰ লিখা ইয়াত প্ৰথমটো আছে হাইট মানে হৈছে লুকাই ৰখা যি বস্তুটো আমি লুকাই ৰাখো সেইটো কি কোৱা হয় হাইট আৰু ইয়াৰ বিপৰীতটো হ'ব এক্সপ'জ অৰ্থাৎ আমি যেটো বাহিৰ কৰো সেইটো আমাৰ বা উন্মুক্ত বা বাহিৰ কৰাটো কি বুলি কয় এটা লুকাই ৰাখা আৰু বাহিৰ কৰা এইটো হ'ব এক্সপ'জ তাৰ পিছত ইয়াত আছে 2 নম্বৰত আছে ফুল মানে হৈছে মূৰ্খ ইয়াৰ অপজিটটো আমি কি লিখিম বিপৰীতটো আমি লিখিম ওয়াইজ মানে হৈছে জ্ঞানী আৰু 3 নম্বৰত আছে ড্রাই মানে হৈছে শুকান আৰু এইটো আমাৰ অপজিট হ'ব ওয়েট মানে হৈছে ভিজা 4 নম্বৰত আছে আউটসাইড মানে হৈছে বাহিৰ ভাল তেনেহলে বিপৰীতটো হ'ব আমাৰ ভিতৰ সাইড অৰ্থাৎ ইনসাইড মানে ভিতৰ ভাল 5 নম্বৰত আছে এন্টাৰ মানে হৈছে প্ৰৱেশ কৰা অৰ্থাৎ যেতিয়া ভিতৰত সোমোৱা হয় এটো হয় এন্টাৰ আৰু এক্সিটটো হৈছে প্ৰস্থান অৰ্থাৎ যেতিয়া বাহিৰ ওলাই যোৱা হয় এটো কয় এক্সিট 6 নম্বৰটো হৈছে এমটি মানে হৈছে খালি তেনেহলে আমাৰ অপজিটটো হ'ব ফুল অৰ্থাৎ ভৰ্তি FULL এটো আমাৰ হ'ব ফুল আৰু F নম্বৰত আছে ৰাইট দা মিনিং of the following words যে এইবোৰৰ অৰ্থবোৰ লিখিবলৈ গৈছে আৰু ইয়াত তলত দিছে ব্ৰেকেটত দি টিচাৰ উইল হেল্প যে তোমালোকৰ শিক্ষকৰ সহায় লৈ আমাক কি কৰিব গৈছে শব্দবোৰৰ অৰ্থ লিখিবলৈ গৈছে যেহেতু মই ইয়াত তোমালোকৰ টিচাৰে সেই কাৰণে এইটো মই সলভ কৰি দিম অৰ্থাৎ ইয়াত কিং মানে তোমালোকে সকলোই জানা ৰজা এইটো আমাৰ ইংলিশত লিখিলে কি হ'ব ৰুলাৰ অফ এ কিংডম অৰ্থাৎ ৰাজ্যৰ শাসক যিয়ে ৰাজ্যখন শাসন কৰে তাকে কি বুলি কোৱা হয় কিং বুলি কোৱা হয় 2 নম্বৰত আছে কিংডম মানে তোমালোকে জানাই যে ৰাজ্য এইটো আমি লিখিম এ কাউন্ট্রি ইন প্ৰসেশন অৰ্থাৎ এইখন কি দখলত থকা এখন দেশ যেতিয়া কাৰো অধীনত থাকে সেই দেশটো কি কোৱা হয় কিংডম তাৰ পিছতটো আছে কিংশিপ অৰ্থাৎ দি রুল অফ এ কিং যে ৰজাৰ শাসনটো কি কোৱা হয় কিংশিপ যে দি রুল অফ এ কিং এতিয়া আমি নেক্সটটো আলোচনা কৰিম অৰ্থাৎ জি নম্বৰটো আছে মেক সেন্টেন্সেস উইথ দা ফলোইং ফ্ৰেজ অৰ্থাৎ তলত দিয়া খণ্ড বাক্যবোৰ কি কৰিব গৈছে বাক্য সজাবলৈ গৈছে প্ৰথমে আছে কেস সাইট অফ ফাৰ্স্ট তোমালোকৰ কি মিনিংবোৰ জানিব লাগিব যে কেস সাইট অফ মানে হৈছে হঠাতে দেখা পোৱা এতিয়া তোমালোকে কিটো লিখিবা বাক্যটো লিখিবা যে দি পুলিশ caught sight of the thief while walking in the street যে যেতিয়া ৰাস্তাত চোৰ দুজনে খোজ কৰি আছিল বা ৰাস্তাত খোজকাঢ়ি গৈ থাকোতে পুলিশে চোৰ দুজনক কি কৈছিল দেখা পাইছিল ইয়াত আছে টেক প্লেস মানে হৈছে সংঘটিত হোৱা অৰ্থাৎ ইয়াত আছে দি ব্যাটেল অফ পলাশী
took place in 1757 যে পলাশীৰ যুদ্ধ কেতিয়া হৈছিল যে took place মানে হৈছে সংগঠিত হোৱা যে পলাশী যুদ্ধটো সংগঠিত হৈছিল 1757 চনত at once মানে হৈছে তৎক্ষণাত এইটো আমি লিখিম যে the boy threw the ball at once যে বলটো তৎক্ষণাত দলিয়াই দিলে লৰাজনে বলটো তৎক্ষণাত দলিয়াই দিলে তাৰ পিছৰটো আছে শেষৰটো আছে as if মানে হৈছে যেন অৰ্থাৎ ইয়াত কৈছে the behaves as if he knew everything যে ইয়াত কৈছে যে তেওঁ এনেকুৱা আচৰণ কৰে যেন তেওঁ সকলো জানে এই যে যেনটো যে আছে এইটোকে কম আমি as if আৰু এইটোৱে আমাৰ আজিৰ শেষৰ অৰ্থাৎ আমাৰ পাৰ্ট 2 কমপ্লিট হৈ গল 6 নম্বৰৰ যেটো চেপ্টাৰ এটো আজি কমপ্লিট হৈ গল এটো আমাৰ পাৰ্ট 2 টো হৈ গল আশা কৰো তোমালোকক মই বুজাব পাৰিছো আৰু তোমালোকে বুজিব পাৰিছা তথাপিও যদি কিবা ঠাইত কিবা অসুবিধা পোৱা তোমালোকে মোক কমেন্টত জনাবা আৰু যদি তোমালোকে মোৰ চেনেলটোত নতুন আহিছা তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে বেল আইকনত ক্লিক কৰি অল নোটিফিকেশনস টু সিলেক্ট কৰি ৰাখিবা যাতে মই যেতিয়াই এনেকুৱা নতুন ভিডিও আপলোড দিও তাৰ নোটিফিকেশন বৰ তোমালোকে সময়মতে পাই যাবা আৰু যিহে নহওক তোমালোকে মোৰ ভিডিওখন ইমান সময় খৰচ কৰি চাই থকাৰ কাৰণে ধন্যবাদ জনাইছো থ্যাঙ্কস ফৰ ওয়াচিং